আসসালামু আলাইকুম, নমস্কার। পরম শ্রদ্ধাভাজন অভিভাবক অতি শ্রদ্ধা চাৰিটা বজাৰ পিছত বহুমূলীয় কথা শিক্ষক যন্ত্ৰ সমাচাৰ আমাৰ স্কুলৰ ছাৰ বাইদেউসকল, আমাৰ ৰান্ধনী বাইদেউসকল, অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমানত আমাৰ স্কুলত জৰুৰী ঠাইত মহম্মদ দাদা আমার তাওই এই স্কুলের পড়তে গিয়াসুদ্দিন স্যার এলমুল কমিটি ইমদাদ হোসেন দাদা সকলের ধন্যবাদ জানাই মোৰ ভুলৰ ক্ষমা বিচাৰি আৰম্ভ কৰিছোঁ। মই এইখন স্কুলত 2017 চনৰ অক্টোবৰ মাহত প্ৰথম চাহিদা বাইদেউৰ ঘৰত যাওঁ। এই স্কুলৰ প্ৰধান শিক্ষক পদত চাহিদা বাইদেউক মোক চাহিদা বাইদেউ চেয়াৰখন এৰি দি মোক স্কুলৰ প্ৰধান শিক্ষক হিচাপে পদত কৰিবলৈ সুবিধা কৰি দিয়ে। তেখেতৰ দায়িত্ব পালন কৰাৰ পিছত 1918 চনৰ 18 তাৰিখে মই হাজিপাৰা হাইস্কুলৰ এছিষ্টেণ্ট হেড হিচাপে কাম কৰোঁ। তাৰপিছত 1921 চনত 3-4 মাহত আমাৰ অতি সন্মানীয় আজি সভাপতি মহাশয় মোৰ তেওঁৰ চেয়াৰখন মোক অতি সন্মানেৰে দান কৰে আৰু কৈ যায় যে এই চেয়াৰখন সন্মান ৰাখি স্কুলৰ উন্নতি কৰিবলৈ মোক পৰামৰ্শ দিয়ে আৰু তেখেতে মোক তেখেতৰ কথাত মতে মই চলি আজিৰ দিনলৈকে মই স্কুল চলাই গ'লোঁ। এই প্ৰথম এই ছাৰৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যে ছাৰৰ লগত মই সদায় গালিব পাৰোঁ আৰু তাৰপিছত কৰি ছাৰে যাতে মোক কোনো ধৰণৰ ক্ষমা মনত নাৰাখি মোক মানুহৰ মৃত্যুৰ কথা ক'ব নোৱাৰে, মোক গালিবোৰ এৰাই দিয়ে। এখন আমাৰ ষ্টাফৰ লগত মই আজি যে বিদায় ল'ম এইটো মই ক'বলৈ সাহস কৰা নাছিলোঁ, অন্তৰো মানা নাই, ক'ব পৰা নাই। যদিও আহিছোঁ ষ্টাফৰ লগত বহি মই ক'ব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। ছাৰ আজি কথাটো মনত নাৰাখিব নিশ্চয় মই ক'বলৈ সাহসে কৰা নাই যে মই ক'ব পাৰিম যে মই বিদায় ল'ম। এইটো মই কোৱাৰ কোনো মোৰ সাহস কৰিব পৰা নাই। তোমাৰ লগত আত্মা যিটো মোৰ জীৱনত হাজাৰ হাজাৰ মানুহৰ সন্মুখত থিয় হৈ কথা কৈছোঁ, কিন্তু আজিৰ এই মুহূৰ্তত মই এই মুহূৰ্তত কথা ক'ব পৰা নাই। মোৰ কপি উঠে, মই সাহস কৰিব পৰা নাই। কি ক'ম, ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম, মোৰ সাহস কৰিব পৰা নাই। মোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সদায় কিবা না কিবা হ'লে গালি পাৰিছোঁ, মাৰধৰি কৰিছোঁ, উশাহ নিজৰ উচিতকৈ তোমালোকক সদায় কিবা না কিবা হ'লেই ভুল পালেই তোমালোকক গালি পাৰিছোঁ, মাৰিছোঁ আৰু মৰমো কৰিছোঁ। তোমালোকৰ নিজৰ কিছুমানক মা বুলি কৈছোঁ, কিছুমানক সন্মুখত নিজৰ ল'ৰা ছোৱালী হিচাপে মই আজিলৈকে তোমালোকক চাই আহিছোঁ। তোমালোকে কোনো ধৰণৰ কথা মনত নাৰাখিবা, তোমালোকে মোক দোৱা কৰিবা, তোমালোকৰ দোৱা আল্লাই কবুল কৰিব। তোমালোকে মনত নাৰাখি বৰ্তমান যিবিলাক ছাৰ আছে প্ৰধান শিক্ষক জয়ন্ত শৰ্মা ছাৰৰ কথা মতে চলিবা, স্কুলৰ সন্মান ৰাখিবলৈ চেষ্টা কৰিবা, ভালদৰে লিখা পঢ়া কৰিবা, মোৰ কাৰণে দোৱা কৰিবা। মৰমৰ ছাৰসকল, আকৌ আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ যে আপোনালোকৰ লগত সুদূৰ পৰা 5 বছৰ কাম মই ইয়াত শিক্ষকতা কৰিলোঁ। কৰ্তব্যৰ খাতিৰত কেতিয়াবা বয়সৰ তাৰতম্যতো মাউথ শ্লিপ মুখৰ পৰা বেয়া কথা ওলাই যাব পাৰে বা কিছু ভুল কৰিব পাৰোঁ। এইখিনি ভুল প্ৰথমে বাইদেউসকলৰ ওচৰত মই দাদীৰ ওচৰত মই দাদী বুলি কৈছোঁ। আজিৰ পৰা
অৱশ্যে আহিব মাত নিদিওঁ যদিও আহোঁ বাইদেউসকলে মোক ক্ষমা কৰিব ছাৰসকলে শৰ্মা ছাৰ কেৰাণী দাদা আপোনাক বহুত দিন থাকিলোঁ কৰ্তব্যৰ খাতিৰত আপোনাৰ লগত বহুতো বেয়া কৰি গৈছোঁ আপুনি কোনো কথা মনত ৰাখিব ৰাতিয়ে কোনোবা গালি পাৰিছোঁ মনত নাৰাখি আপুনি মোক ক্ষমা কৰি দিব ৰান্ধনীসকলক মই কেতিয়াবা মই বেয়াকৈ কৈছোঁ ৰান্ধনীসকলৰ ওচৰতো মই ক্ষমা বিচাৰিছোঁ যাতে কোনো কথা মনত নাৰাখে মই মৃত্যুৰ পিছত যাতে মোৰ ওপৰত কোনো ধৰণৰ দাবী নাৰাখে এইখিনি কৈ মই ৰান্ধনীসকলৰ পৰা মই ক্ষমা বিচাৰিছোঁ চক্ৰৱৰ্তী ছাৰ আপুনি ক্ষমা কৰি দিব নতুনকৈ অহা আমাৰ গিয়াছুদ্দিন ছাৰ আপোনাক মই অলপতে এংগেজ কৰিছিলোঁ আপুনি কোনো ধৰণৰ কথা মনত নাৰাখিব আকবৰ ছাৰ আপোনাৰ সদায়ে গালি পাইছোঁ আৰু মই অলপ বেয়াকৈ কৈছোঁ যদিও কৈছোঁ আপোনাৰ প্ৰতি মোক বিৰাট আন্তৰিকতা থাকিল আপুনি মনত ৰাখি নাৰাখিব মোক আল্লাহ সুযোগ পাই আপোনাৰ লগত বয়সত আপুনি মোতকৈ বহুত ডাঙৰ আপুনি পিতৃ সমতুল্য মানুহ তথাপি আপোনাক মই কৰ্তব্যৰ খাতিৰত বহুত ধৰণৰ হুকুম দিছোঁ সেইটো মনত ৰাখিব লাগিব আল্লাহ মোক ক্ষমা কৰি দিব ঠিকে ছাৰ জয়ৰাম ছাৰ আপোনালোকে